সকলোকে নমস্কাৰ জনাইছোঁ। ঘৰটো আজি আকৌ আৰম্ভ কৰিছোঁ। মইতো সেইদিনা যোৱাকালি ভিডিঅ'ত মই কৈছিলোঁ আপোনালোকৰ ঘৰটো আকৌ আজি আৰম্ভ কৰিম বুলি। গতিকে আজি আকৌ আৰম্ভ কৰিছোঁ। মানে পইচা অকণমান পাইছিলোঁ, তাকে কিমান যায় পইচা, সেইকেইটা পইচাৰ লগত কিমান কৰিব পাৰোঁ আজি কৰিম। আৰু কিমান কৰিব পাৰোঁ মানে আজি আবিটো বেছি কৰিব নোৱাৰিম। খুঁটা 3টা আছিলে, আপোনালোকক সেইদিনা কৈছোঁৱেই। 3টা খুঁটাটো আজি মানে ঢালিম, বনাই মেলি আজি মানে সেই 3টাটো কমপ্লিট কৰিম আৰু 3টা খুঁটাটো। তাৰপিছত আকৌতো বহুত বাকী আছে। ঘৰটোতো আৰু বনাবলৈতো আৰু বহুত কাম আছেই, বহুত কৰিব লগা আছে। বহুত মানে লিণ্টাল মৰাই নাই। ওপৰত লিণ্টালকেইটা মাৰিব লাগিব। ওপৰত লিণ্টাল মৰাৰ পাছতহে আপোনাৰ বাকী বহুত, তাৰ পাছতো বহুত কাম আছে। গতিকে লাহে লাহে এনেকৈ কৰিব লাগিব। আৰু লাহে নকৰিলেও নহয়, মানে পইচাৰো কথা আছে। পইচা পাতি আমি নাইকিয়া মানুহ, যি অলপ পাওঁ সেইটোৰ লগত মানে কৰোঁ। আৰু মানে অলপকৈ আমি পইচা পাওঁ, কেতিয়াবা ক'ৰবাত কিবা কৰি মেলি পইচা পাওঁ। সেইকেইটাৰ লগতে অলপ কৰি আছোঁ। আৰু যিমান পইচা পাওঁ প্ৰায় ইয়াতে ঘৰতে আৰু ইউজ কৰি আছোঁ। যিহেতুকে তেনেকৈ কৰিব লাগিব, নহ'লেতো একেলগে আমি ক'ত ইমান একেবাৰতে ঘৰটো উঠাই দিবলৈতো আমি ইমান পইচা নাপাওঁ। গতিকে যি পইচা পাওঁ অলপ লাহে লাহে কৰি তেনেকৈ আৰু কমপ্লিট কৰিব লাগিব, নহ'লেতো আমাৰ উপায় নাই। গতিকে এনেকৈ কৰি আছোঁ। সেইকাৰণে কৈছোঁ যে আজি পইচা অলপ পাইছিলোঁ। আজি বুলি নহয়, পইচা অলপ পাইছিলোঁ। আপোনাৰ এতিয়া সেই 3টা খুঁটা আছিলে, সেই 3টা খুঁটাটো ঠিক কৰি লওঁ। তাৰপিছত আকৌ বিৰতি ল'ব লাগিবই চাগে। আৰু পইচা নাই ইমানটা। গতিকে পইচা আহিলে আকৌ আৰম্ভ কৰিব লাগিব। আৰু তেনেকৈ কৰি থাকিব লাগিব। আৰু মানে বিৰতিৰ পাছত আকৌ পইচা আহিব, পইচা আহিলে আকৌ আৰম্ভ কৰিম। এনেকৈ কৰি থাকিব লাগিব। আৰু এতিয়া মই ঘৰ এটাত বহি আছোঁ। মানে ৰ'দটো যিটো পৰিছে, পূৰা গৰম হৈছে ৰ'দটো, একদম মানে ক'ব নালাগে। আজি ৰাতিপুৱাৰ পৰা একদম পূৰা ৰ'দ পৰিছেই। তাৰপিছত 11-12মান বজাত আপোনাৰ একদম বতৰটো বৰ ধুনীয়া হৈ আহিছিলে। কিন্তু সেইখিনি সময়ত আমি ভাত খালোঁ। মানে সকলোৱে মিস্ত্ৰী আমি গোটেইকেইটা মিলি মানে ইয়াতে ভাত খালোঁ। খাওঁতে মানে আকৌ পাছবেলা এতিয়া একদম আৰু গৰমটো, মানে কাম কৰিবলৈ ধৰোঁতে একদম পূৰা গৰমটো আহিলে। গৰম মানে ৰ'দটো পূৰা চোকা ওলাই আহিলে। সেইকাৰণে আৰু মই ইয়াতে বহি আছোঁ, সিহঁতক চাই আছোঁ। আৰু মিস্ত্ৰীকেইটা ইয়াৰ পৰা ওচৰতে এইটো ঘৰটো, মই যিটো ঘৰত বহি আছোঁ এইটো আৰু বনাই আছে। আপোনালোকেও দেখিছে, এইটো ঘৰো বনাই আছে। মানে মোৰ সীমাতে আৰু সীমাঘূৰীয়া বনাই আছে। আৰু একদম মানে সেই ত্ৰিপাল এটা তৰি দিছোঁ। সিহঁতে তাত বহি আছে। গৰমত সিহঁতে বেচেৰাকেইটা কাম কৰিব পৰা নাই। একদম মানে যিহে গৰম হৈছে, যিহে চোকা ৰ'দ হৈছে, মানে হাৱা এটা দিয়া নাই। বেচেৰাকেইটা সেইকাৰণে সিহঁতে ৰেষ্ট লৈ কৰি আছে। আৰু উপায় নাই, মানুহতো আৰু তেনেকৈ কৰিব লাগিব। আৰু সিহঁতকো দোষ দিব নোৱাৰি, কাৰণ সিহঁতে বেচেৰাকেইটা যিমান পাৰে কৰিছে। আৰু এয়া এনেকৈ বহি আছে। কেনে পাৰে ভিডিঅ'টো চাই আপোনালোকে কমেণ্ট কৰি জনাব। যদি ভাল লাগে লাইক এটা কৰি দিব, যদি বেছি ভাল লাগে আপোনালোকে শ্বেয়াৰ এটা কৰি দিব বুলি আশা কৰিলোঁ।